হেল্ল' গাইজ নমস্কাৰ আপোনালোকক মোৰ নিৰ্মাণ যোন ফ'ল' নাই বা ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সদায় মোৰ ধুনীয়া ভিডিঅ'বোৰ চাই থাকিব। এই টিংৰাইৰ গাঁও, এইফালে গছ আৰু চাহ বাগিচা আছে। আমাৰ অসমত সেই পৰিৱেশৰ নাই। এইফালে কিমান ধুনীয়া পৰিৱেশ, আমাৰ অসমত চাহৰ কোনো কমিয়েই নাই। বাবেহে আমাৰ অসমখন বিখ্যাত। চাওকচোন চবফালে চাহ বাগিচা। আমাৰ অসমত যোনফালেই নাযাওক কিয় চাহ বাগিচাই সেইবাবে আমাৰ ঘূৰি ফুৰি বহুত ভাল লাগে, কাৰণ সেউজীয়া পৰিৱেশ। আজি বহুত ভিৰ আছিলে, চবফালে মানে ডিগবৈতো ভিৰ আছে, টিংৰাইতো ভিৰ আছে। মানে আজি কিয় জানো ইমান ভিৰ। মই ভাবিছোঁ আজি মানে বাইথ' পূজালৈ গৈছে ন বহুত মানুহ, সেইবাবে চাগে। এয়া আমি মিঠাই লৈ লৈছোঁ। মই কোৱাই নাই নহয় ক'লে গৈছোঁ। আমি গৈছোঁ আজি বৰপথাৰলৈ। বৰপথাৰৰ নপথাৰ গাঁৱত আমাৰ পেহী এজনী আছে। আমি বাইথ' পূজালৈ গৈছোঁ। এয়া আমি বজাৰত সোমাইছোঁ। মানে আমাৰ কছাৰীসকলৰ, সোণোৱাল কছাৰীসকলৰ এইটো এটা পূজা হয়, বাইথ' পূজা বুলি। ইয়াত মানে বহুত মানুহ হয় আৰু বহুত নীতি নিয়ম, বহুত ধুনীয়া। এয়া হৈছে ডাঙৰি পাৰ হৈ বৰপথাৰ গাঁৱত সোমাই যোৱা গেটখন। এইফালে আমাৰ খ্ৰিং খ্ৰিং বাইথ' দেৱতাৰ মন্দিৰটো আছে। এইকণ ঠাই বহুত ধুনীয়া। ইয়াত মানুহবোৰে এইফালে অহা যোৱা কৰে, সেইবাবে ইয়াত ধুনীয়াকৈ দোকান পোহাৰো আছে। ইয়াতে চাহ পানী খাই ল'ব পাৰে, কিবা ভোক লাগিলে ইয়াতে খোৱাৰ ব্যৱস্থাও আছে। কিছুমান দোকান পোহাৰ ধুনীয়াকৈ আছে। সোণোৱাল কছাৰীসকলৰ এটা হৈ আছে। ইয়াত আমাৰ ঘৰৰ ওচৰৰ পৰাই আহিছে জেঠাই এজনী বিয়া সোমাইছে। এইখনে হৈছে গাঁওখন, মেগেলা বুলি ঘৰখন এইখন। দেউতা আৰু মই আহিছোঁ, যিহেতু ইয়াত সোমাই গৈছোঁ এপাক। আমাৰ পৰিয়ালৰো হয়, মানে জেঠাইজনী আমাৰ পৰিয়ালৰ নহয়, জেঠুটো আমাৰ পৰিয়ালৰ হয়। এয়া ধুনীয়াকৈ ফুল চুল ফুলি আছে। এজোপা গছত দুটা ৰঙৰ ফুল, বেঙুনীয়া আৰু বগা, সেইটো মই চাই আছিলোঁ, ভাল লাগিছে। এয়া হৈছে আমাৰ জেঠাইৰ ঘৰ। এতিয়া আমি চাহ পানী খাই লওঁগৈ। চাহ খাই মেলি এয়া আমি আকৌ আহিলোঁ ইয়াতে পেহীহঁতৰ ঘৰত। এয়া হৈছে আমাৰ পেহীৰ ঘৰ। এয়া আমি দেউতাই মই আহিছিলোঁ আৰু আমাৰ পেহীহঁতেও আহিছিলে, বেলেগকৈ আহিছিলে তেওঁলোকে। আৰু আমি ইয়াতে আহি এতিয়া পুৰি বনাইছোঁ। আজি ভাত নাখাওঁ, মানে বাবে আমি ভাত নাখাওঁ জুলি পুৰি। এইফালে এয়া মই পুৰি আছোঁ, এইফালে দেউতাই ধুনীয়াকৈ খাই আছে। আকৌ ৰাতিলৈ আছিলে ৰাজ কিবা আছিলে দেই বুলি ক'লো ইয়াৰ নাম। ইয়াতে আমি মচি দিম তোমাৰ সেন্দুৰ বুলি কেনে, ৰাজধানী বুলি আছিলে। ৰাজধানী থিয়েটাৰখনৰ আজি ছেকেণ্ড দিনটো হৈছে মচি দিম তোমাৰ সেন্দুৰ। এইফালে আমি ধুনীয়াকৈ থিয়েটাৰ চাই ল'লোঁ। এয়া নাটকখন কিন্তু বহুত ভাল আছিলে দেই, কাহিনীটো ভাল আছিলে, মচি দিম তোমাৰ সেন্দুৰ। আমি পেহীহঁতৰ লগতে আহিলোঁ ধুনীয়াকৈ চাবলৈ। ইয়াতে আমি থিয়েটাৰো চালোঁ আৰু পূজাও কৰিলোঁ। ৰাতিলৈ মানে পূজাৰ কিছুমান নিয়ম থাকে, সেইবিলাকত আমি ভাগ নল'লোঁ, কিন্তু আমি এনেই পূজা চাবলৈ বুলি গ'লোঁ। এয়া নাটকত ডান্স হৈ আছে। আমি এতিয়া নাটকৰ অলপ আমেজ ল'লোঁ আৰু তাৰপাছতে আমি অকণমান দেৰিলে বুলি তাতে ৰখিবলৈ গ'লোঁ। কিনো কৰি থাকিম ৰাতি, সেইবাবে আমি ধুনীয়াকৈ থিয়েটাৰ চাবলৈ আমাৰ মিলি ভালেই হৈছে। থিয়েটাৰখন আহিলে থিয়েটাৰ চাই সময়কণ অকণমান পাৰ কৰিবলৈ পাৰিলোঁ। নহ'লে ক'ৰবাত নতুনকৈ আহিলে আমনি লাগে নহয় জানো, যিহেতু নতুনকৈ আহিছোঁ, কিনো কৰিম, মানুহবোৰো ভালকৈ চিনি নাপাওঁ। সেইবাবে আমি এতিয়া থিয়েটাৰখন আহিল যিটো আমি চাবলৈ পালোঁ, সময়কণ আমাৰ পাৰ কৰিবলৈ পাৰিলোঁ। আমি এতিয়া থিয়েটাৰ উপভোগ কৰি আছোঁ। থিয়েটাৰত কিন্তু বহুত মানুহ হৈছিল দেই। বৰপথাৰ গাঁওখনতে হৈছিলে আৰু মানে বহুত দূৰৰ পৰাও মানুহ আহিছে ইয়াত চাবলৈ বুলি। এইফালে ডাঙৰিৰ পৰা আহিছে আৰু তালাপৰ পৰা আহিছে। এয়া নাটকখন শেষ হ'ল। আমি এতিয়া নাটক শেষ হোৱাৰ পাছত এয়া হৈছে বাইথ' মন্দিৰ। এইফালেই সোমাই যায়, আদৰণি গেট বনাই থৈছে ধুনীয়াকৈ। আজি গোটেই মানে ৰাস্তা
একদম চাকি বাতিয়ে জ্বলাই আছে, পূৰা ৰাস্তা চাকি বাতি একেবাৰে চাকি বাতি জ্বলাই পোহৰ কৰি থৈছে। এয়া মানুহবোৰ ধুনীয়াকৈ গৈ আছে। মোৰ কেমেৰাটো যিহেতু নহয় ভালকৈ উঠাবলৈ পৰা নাই। এয়া মানুহ গৈ আছে। এইটোৱে হৈছে ৰাস্তা। আপোনালোকে যদি কোনোবা আহিব বিচাৰে তেতিয়াহ'লে আহিব পাৰে। বহুত ধুনীয়া হয়, আপোনালোকৰ মনো পবিত্ৰ হ'ব। আৰু এই বাইথ মন্দিৰ আহিলে কিছুমান মানুহে মনত বহুত পৰিকল্পনা লৈ আহে, মানে মনোকামনা লৈ আহে যাতে পূৰণ হওক বুলি। তেওঁলোকৰ যিহেতু কিবা কিবি আশা থাকে মনৰ, সেইবিলাক পূৰ হওক বুলি তেওঁলোকে ইয়াত চাকি গছি জ্বলায়। এয়া হৈছে ধুনীয়াকৈ আদৰণি গেট ৱেলকাম কৰা আছে। এয়া আমি এতিয়া গৈ আছোঁ। মানুহৰ বহুত ভিৰ, সেইবাবে আমি লাহে লাহে গৈ আছোঁ। দেখিছে নহয়, মানুহ মানে আহিয়ে আছে। ৰাতি বেছি হোৱা নাই, সেইবাবে আহিব পৰা নাই। কিন্তু ইয়াত লাইট চাইট ব্যৱস্থা দিয়া হৈছে। ইয়াতে দোকানবোৰ বহি আছে ধুনীয়াকৈ। এইবিলাক ওচৰৰ মানুহ আছে আৰু বেলেগ মানুহ আহি ইয়াত দোকান হৈছে। আকৌ এইখন পালোঁ, সেই মেইনখন হয় পাৰিম। আমি এতিয়া স্কুটি ইয়াতে এতিয়া আমি এইফালে অকণমান ফুৰিম। এয়া চাওক ধুনীয়াকৈ বহি আছে। ইয়াত বেছি মানে বেলেগ বজাৰ নহয়, খোৱা বস্তু ধূপ চাকি ইফালে বাদাম এইবিলাকেই মানে আছে। ইয়াত ফল আছে, চাওক ফলৰ দোকান ধুনীয়া লাগিছে। ইয়াত সৈতে বহি আছে। এইফালে কফি দিয়া হৈছে ব্যৱস্থা। আমি এতিয়া ইয়াত চাই হৈ গ'ল। আমি মন্দিৰ গ'লে বুলি যাওঁ দেই। মন্দিৰত এয়া মেইন মন্দিৰটো সেইফালেদি আমি এতিয়া সোমাই আহিছোঁ। অথনিতে যিহেতু চাকি বাতিবোৰ জ্বলোৱা হৈছিলে, মানে গধূলি হোৱাৰ আগে আগে, সেইবাবে এতিয়া চাকি বাতিবোৰ মানে নুমি গৈছে। এয়া জ্বলি শেষ হ'ল যে চাকি শলিতাডাল, সেইবাবে চাকিটো নুমাই গ'ল। এয়া হৈছে আমাৰ বাইথ মন্দিৰ, ক্ৰিং ক্ৰিং বাইথ দেৱতাৰ মন্দিৰ, আমাৰ সোণোৱাল কছাৰীসকলৰ পূজাস্থলী, যিটো আমি বেছিকৈ ভক্তি কৰোঁ। সকলোতকৈ মানে বেছি আমাৰ এইটো মেইন পূজা। যেনেকৈ বেলেগৰ বেলেগ বেলেগ পূজা থাকে, আমাৰো এইটো এটা মানে মেইন পূজা। এইফালে আমি এতিয়া অকণমান বনাই দিছে। এয়া হৈছে আমাৰ আৰু দেউতা। মই যে ভিডিঅ'ত দেউতা পাপা আৰু বাবা চব কৈ দিওঁ, মানে কৈ মেইন দেউতা বাবাবিলাক বেছি কৰি থাকিব নালাগে। এয়াবোৰ আহি আছে। ইয়াত ব্যৱস্থাটো আছে। এইটো বহুত দূৰৰ মানুহবোৰ থাকিব বুলি এটা অতিশালা বনাই থোৱা আছে, য'ত মানে ধুনীয়া থাকিব পাৰে, নহ'লে চিনাকি ঘৰত থাকিব পাৰে। যাৰ যাৰ চিনাকি নাই তেওঁলোক থাকিব ইয়াত অতিশালা। এয়া হৈছে অতিশালা, দেখিছে নহয়, একদম বহুত পৰিষ্কাৰ আৰু চাফা পোহৰ কৰি থৈছে। অতিশালা মানে অতিথি থাকিবলৈ চোন কিমান সুন্দৰ, আহি একেবাৰে মনটো পবিত্ৰ লাগি গ'ল। এইবাৰ মই প্ৰথম আহিছোঁ, তথাপিও বহুত ভাল লাগিছে। এইফালে আমাৰ খুৰাদেউ চাকি জ্বলাই আছে, বহুত মনৰ ফূৰ্তিত জ্বলাইছে। দেখিছে নহয় তেওঁৰ মুখৰ সেই হাঁহিটো, বহুত ধুনীয়াকৈ। আমাক সুধিছে ক'ৰ পৰা আহিছা কি বুলি, আমি কৈছোঁ। এয়া চাওক চাকি বাতি, এই ওপৰৰ সেই লাইটটো দেখিছে নহয়, তাৰ পোহৰটো পৰিছে, সেইবাবে মানে ভালকৈ উঠা নাই। আৰু তাতে মোৰ কেমেৰাটো বেয়া, কিনো ক'ব আৰু। এয়া চাওক পৰিৱেশ। অকল সোণোৱাল কছাৰী সকলৰে বুলি নহয়, মানে আমাৰ পূজাটো আমাৰ হয়, কিন্তু বেলেগ মানুহ আহিব পাৰে এইফালে। আপোনালোকে নাভাবিব যে অকল কছাৰীসকলে ইয়াত আহে বুলি। আমাৰ কছাৰীসকলৰ পূজাহে হয়, কিন্তু আপোনালোকে সকলোৱে আহিব।
সকলোৱে পূজা কৰিবহি পাৰে মন্দিৰ হয় মন্দিৰত যদি হ'লেও কোনো সকলোৱে আহিব পাৰে আমাৰ কুকুৰ বলি দিয়া আমি ৰাতিপুৱা গা পা ধুই একেবাৰে ধুনীয়াকৈ ওলাইছোঁ 6টামান বাজিছে নেকি আমি 4টাতে কিন্তু আমি ওলাম আমাৰ গা ধুওঁতে বহুত ৰখোতে আমাৰ হৈ গ'ল এয়া আকৌ মানুহবোৰ আহিছে ৰাতি গা ধুই আমি এয়া সি দুজনী ঘূৰি এইকেইজনী এইফালে আমি সোমাই গৈছোঁ ৰাতিপুৱাৰ সময় ভাগত মানুহবোৰৰ ভিৰ বেছি হয় দেখিছে নহয় সমাগম কিমান হৈছে এতিয়া ভিৰ হৈছে কিন্তু ইমান ভিৰ হোৱা নাই মানে আৰু 5 দিনলৈ বহুত বেছি ভিৰ হয় মানে 2টামান বজাৰ পৰা ইয়াত বিহু ষ্টাৰ্ট হয় সেইবাবে ইয়াত মানুহ মানে থাকিবলৈ জেগা নহয় তেনেকুৱা হৈ যায় চবফালে মানে মানুহ হৈ যায় ওপৰতো মানুহ হৈ যায় তলত মানে গান নাচ হয় এয়া হৈছে মানে পূজাৰ মণ্ডপস্থলীটো এইফালে দেখিছে নহয় মানুহৰ ভিৰ সকলোৱে নিজৰ মনৰ আশা পূৰণ হ'বলৈ বুলি আগবঢ়াইছে চাকি বাতি আগবঢ়াইছে বন্তি ধৰিছে এই সকলোৱে শাৰী পাতি আছে এয়া দেখিছে নহয় সকলোৱে একদম ভক্তি ভাৱেৰে ইয়াতে চাকি দিবলৈ বুলি আহিছে এয়া চাওকচোন কিমান ধুনীয়া মানুহ আহিছে ধুতি গামোচা লগাই এয়া আমাৰ সোণোৱাল কছাৰীসকলৰ নিয়ম বহুত ভাল লাগিছে মানুহবোৰক পাইছোঁ মানুহ বুলি মানে চবকে একদম ভাল লাগিছে চিনাকি হৈছোঁ কথা বতৰা পাতিছোঁ এইফালে চাওকচোন ইয়াতে আমি এতিয়া বিদ্যা সেৱা কৰিবলৈ বুলি আহিলে এইফালে বহুত পুৰণি লগৰ পালে বন্ধু সৰু এয়া বহুত মানুহৰ ভিৰ দেখিছে নহয় মানুহৰ ভিৰ কিমান মই কি ক'ম বাৰু দেই ক'বলৈ মানে আপোনালোকে দেখি মানুহ হৈছে আৰু অকণমান দেৰি পাছতো আৰু বেছি মানুহ হৈ যাব বিহু নাচিব বিহু আমাৰ কছাৰীসকলৰ বিহু যিহেতু আছে সেই বিহুটো নাচিব বহুত মানুহ হ'ব চাবলৈ গোটেই গাঁৱৰ পৰা মানুহবোৰ আহিব এয়া মই অকণমান আপোনালোকক দৃশ্যটো চাৰিওফালৰ দেখাই দিছোঁ কেনেকুৱা কি আছে ভিডিঅ'ত মানে ভালকৈ মোৰ উঠা নাই চাই যাওক আপোনালোকে মইনো আৰু কি ক'ম আপোনালোকে পৰিৱেশটো চাই লওক तेरे नैना हंस दिए बस गए मेरे दिल में तेरे नैना हंस दिए এইটো অতিথিশালাৰ পৰা ওপৰৰ আমি ওপৰত উঠিলোহি এতিয়া অতিথিশালাটোত এই ওপৰৰ পৰাই তলৰ দৃশ্য এয়া মানুহৰ ভিৰ ইফালে আপোনালোকে অকণমান চাই লওক অতিথিশালাটো আপোনালোকে যদি আহিব বিচাৰে তেতিয়া ইয়াতে আহি থাকিব পাৰিব ইয়াত বেলেগৰ পৰা দূৰৰ পৰা মানুহবোৰ আহিছে ইয়াতে ধুনীয়াকৈ আছে আপোনালোকে একো চিন্তা কৰিব লগা নাই আপোনালোকে আহিব পাৰিব আৰু ধুনীয়াকৈ পূজা কৰিবহি পাৰিব আহিব অহাবাৰকৈ যদি আহিব বিচাৰে আপোনালোকে আহিব চাই লওক ভালদৰে সময় যায় ৰখে মাথো স্মৃতিবোৰ আমনি কৰিছে মোৰে দেহা আশে পাশে মাথো এতিয়া তুমি আমি এতিয়া পূজা পাতল কৰি আহি মেলি আমাৰ তাৰ পৰা কললোৱাৰ পৰা পাই এজনী মানুহে
এয়া আমাৰ ককা পেহা আৰু পেহা নহয় ভিনী আৰু বা এইফালে আমি ইয়াতে চাহ খালোঁ আৰু কথা বতৰা পাতিলোঁ। আমাৰ পেহীজনী মানে এই বাজনীৰ লগত একেলগতে পঢ়িছিলে, সেইবাবে তেওঁলোকৰ সৰুকালৰ বহুত কথা মানে ওলাইছে, একেলগতে পঢ়া যিহেতু সেইবাবে তেওঁলোকে কথা পাতিছে। আমাৰ দেউতাই ভিনদেউক আগৰ পৰাই চিনি পায়, সেইবাবে তেওঁলোকৰো বহুত কথা। আমি আকৌ বৰপথাৰৰ পৰা এতিয়া ঘৰলৈ বুলি আহিলোঁ। আহি থাকোঁতে মানে টিংৰাইতে আমাৰ মাহী এজনী বিয়া সোমাইছে, মাৰ ভনীয়েক। আমি তাতে এতিয়া সোমালোঁ। মাহীহঁতৰ ঘৰখন কিন্তু বহুত ডাঙৰ দেই, থাকিবলৈ হ'লে মানুহ নাই। এয়া আমাৰ মাহী ভণ্টি এগৰাকী আছে, মানে মাহীৰ ছোৱালী, মোৰ ভণ্টি। এয়া আমাৰ গোলুমলু বেটা, মাহীৰ ল'ৰা। মাহীয়ে ক'লে চব্জি অকণ লৈ যোৱা। এইফালে আমি এতিয়া বন্ধাকবিৰ বাৰীত সোমালোহি আৰু জিলিমিলিও তুলিলোঁ। সেয়া মাহীয়ে আমাৰ বাবে বন্ধাকবি ছিঙি দিছে। মাহীহঁতৰ তামোলৰ বাৰী আছে, দেখিছে নহয়, বহুত ধুনীয়া। চোৰে লৈ যায় বোলে তামোলবোৰ, মাহীহঁতে গম নোপোৱাকৈ। আমাৰ এইগৰাকী বেটী, এফালে আমাৰ বেটীৰ লগত আমি অলপমান ফুৰিলোঁ, ভিডিঅ' অকণমান বনালোঁ। তাই আকৌ মোক আজি থাকিবলৈ জোৰ কৰিছে, আমাৰ মাইনাগৰাকীয়ে। থাকি যোৱা না বুলি কৈছে। মই বোলো নাথাকোঁ, কালিলৈ মোৰ আকৌ কলেজ যাবলৈ বুলি আছে। মই ইয়াতে ইমানকৈ ফুৰি থাকিলে নহ'ব, তুমি যাবা পৰীক্ষা শেষ হ'লে বুলি মই তাক ভালকৈ বুজাই আহিছোঁ। সি মোক আকৌ থাকা বুলি কৈ আছে। তাই মোক বাৰে বাৰে থাকা বুলি কৈছিলে। তাৰ এক্সাম আৰু 2 দিন আছে, সেইবাবে তাই শেষ নিব তোমাক কৈছোঁ আৰু ঘৰত আহিলে ঘৰত থাকি काश तू मेरे हक में होता, बन के यकीन शक में होता। এতিয়া আমাৰ বিদায় ল'বলৈ হৈ গ'ল। দেউতাই বেটাৰ লগত অকণমান ধেমালি কৰি আছে। মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া আমাৰ মাহীহঁতৰ ঘৰৰ পৰা আমি এতিয়া বিদায় লৈছোঁ আৰু ভিডিঅ'টোৰ পৰাও বিদায় লৈছোঁ। এয়া ধুনীয়া পৰিৱেশ, আপোনালোকে এইফালে আহিলে কেতিয়াবা সোমাই যাব পাৰিব আমাৰ মাহীৰ ঘৰত। এয়া